राधिका, আজি শৰতৰ প্ৰশিক্ষণ তোমাৰ মোৰে মিলনৰ কাৰণটো জানে ৰাধিকা। মোৰ বাবে সুন্দৰ হোৱা মোক প্ৰতিটো দেখাবলৈ বাধ্য কৰিছিল, কিন্তু দেখাত মই এক সীতাৰ বাবে অন্যতম নকৰিলোঁ আৰু ক'লোঁ যে দাপৰত তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিছিল। সেই মনোবাঞ্ছা পূৰণৰ হেতু কৰিব লাগিব ৰাত্ৰিয়া মধুময় আজি মধুনিশা
ভাল পোৱা যদি তোমালোকে বেয়া পাম কিয় মই বুলি কৈছে নাচা নাচা অতি নয়তা তুলি দিয়া বিৰিন্দা আনন্দ আহক ধীৰে নাচো
তেন্তে মোৰ কান্ধতে উঠা। তোমাৰ কান্ধত কোনো ভয় নকৰিবা ৰাধিকা, উঠা, মোৰ কান্ধতে উঠা। ইহঁতে কোনোবাৰ কৃষ্ণৰ প্ৰেমত পৰি অলিয়া অলিয়া হৈ ঘূৰি ফুৰিছে। এবাৰ এজনী মই টানি আনিব লাগিবই। কি হ'ল বিকাশত? কিয় মন মাৰিব খুজিছা? অহংভাৱ আহিলেই মনত নিষ্কাম ভকতিৰ পথ নহয়। আজি এই পৰ্বতৰ হোৱাৰ পূৰ্বে পঞ্চতত্বৰ সমাৱেশেৰে বৃন্দাবন মহাৰাজ কৰি জগতৰ